Guys, previous video মই Nfsm registration process দেখুৱাইছিলো যত maximum viewers comment কৰিছে যে খাছৰা নাম্বাৰটো actually কি আৰু খাছৰা নাম্বাৰ অনলাইন মাধ্যমত কেনেদৰে উলিয়াব পাৰি সো আজিৰ এই ভিডিওত মই খাছৰা নাম্বাৰ কি লগতে খাছৰা নাম্বাৰ অনলাইন মাধ্যমত কেনেদৰে উলিয়াব পাৰে কমপ্লিট process দেখুৱাবলৈ গৈ আছো সো এই ভিডিও চোৱাৰ পিছত আপুনি ইজিলি খাছৰা নাম্বাৰ কি আৰু লগতে খাছৰা নাম্বাৰ কেনেকৈ উলিয়াব পাৰে কমপ্লিট বুজি পাব সো আৰম্ভ কৰো ভিডিওটো খাছৰা নাম্বাৰ উলিয়াবৰ কাৰণে জাস্ট আপুনি গুগলত টাইপ কৰি দিব যিকোনো এটা ব্ৰাউজাৰ খুলি ল্যান্ড ৰেকৰ্ড আসাম ইয়াৰ ডাইৰেক্ট লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিছো সাৰ্চ কৰাৰ পিছত ইয়াতে প্ৰথম যেটো লিংক পাব revenueassam.nic.in প্ৰথম লিংকটোত ক্লিক কৰি দিব প্ৰথম লিংকটোত ক্লিক কৰি দিয়াৰ পিছত নিচৰ পিনে অলপ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে চাব জমাবন্দী যেটো অপচন আছে জমাবন্দীত ক্লিক কৰি দিব জমাবন্দীত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ পেজটো খুলি আহিব ইয়াতে প্ৰথমতে আপোনাৰ ডিস্ট্ৰিক্টটো চুজ কৰিব লাগিব ইয়াতে প্ৰথমতে মই ডিস্ট্ৰিক্টটো চুজ কৰি লৈছো ডিস্ট্ৰিক্ট চুজ কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ যেটো সাৰ্কেল হয় সাৰ্কেল অফিসটো চুজ কৰিব লাগিব চুজ কৰাৰ পিছত ইপিনে আপোনাৰ যেটো ভিলেজ আছে ভিলেজটো ইয়াতে ভিলেজৰ লিষ্টটো আহি যাব ইয়াৰ পৰা আপুনি চুজ কৰিব লাগিব বহুত কিটা ভিলেজৰ লিষ্ট আছে আপুনি যদি শৰ্টকাট উলিয়াব বিচাৰিছে আপোনাৰ ভিলেজৰ যেটো প্ৰথম লেটাৰটো ইয়াতে আপুনি টাইপ কৰি দিব ইয়াতে ভাৰ্চুৱেল কিবোৰ্ডৰ পৰা মই ইয়াতে টাইপ কৰি দিছো ভিলেজৰ প্ৰথম লেটাৰটো টাইপ কৰি দিয়াৰ পিছত হেইটো লেটাৰৰ আন্ডাৰত যিমান কাটা ভিলেজ আছে এনেকুৱা ধৰণৰ দেখা পাব ভিলেজটো মই ইয়াতে ভিলেজটো আপুনি চুজ কৰি ল'ব চুজ কৰাৰ পিছত ইয়াতে আপুনি তিনিটা অপচন পাব ইয়াতে প্ৰথমে হ'ব সাৰ্চ বাই ডাক নাম্বাৰ তাৰ পিছত ইয়াতে আপুনি পাব সাৰ্চ বাই পাট্টাৰ নাম্বাৰ আৰু থাৰ্ড যেটো অপচন আছে সাৰ্চ বাই পাট্টাৰ নেম খাছৰা নাম্বাৰ উলিয়াৰ আগতে প্ৰথম ইয়াতে চাব অপচনটো দিয়া আছে সাৰ্চ বাই ডাক নাম্বাৰ এটো ভিলেজ এৰিয়া ডাক নাম্বাৰ বুলি কোৱা হয় আৰু এটো আৰবান এৰিয়াৰ পৰা যিসকলে বিলং কৰে জেনেৰেলি সেই সকলে খাছৰা নাম্বাৰ বুলি কোৱা হয় অৰ্থাৎ ডাক নাম্বাৰ আন এটা নাম হৈছে খাছৰা নাম্বাৰ তাৰ পিছত ইয়াতে আছে পাট্টা নাম্বাৰৰ আন এটা নাম হৈছে লিষ্ট নাম্বাৰ ইয়াক লিষ্ট নাম্বাৰ বুলিও কোৱা হয় আৰু লাষ্ট যেটো অপচন দিয়া আছে পাট্টাৰ নেম এটো আপোনাক বুজাবলগীয়া নাই আপুনি যাৰ নামত মাটি আছে এই নাম থকা ব্যক্তিজনৰ নাম ইউজ কৰি আপুনি খাছৰা নাম্বাৰ নাইবা পাট্টা নাম্বাৰ আপুনি সাৰ্চ কৰিব পাৰে আৰু লগতে পাট্টা নাম্বাৰ যদি আপুনি জানে এই সময়তে আপুনি খাছৰা নাম্বাৰ উলিয়াব পাৰিব আৰু যদি আপুনি ডাইৰেক্ট ডাক নাম্বাৰ জানে অৰ্থাৎ খাছৰা নাম্বাৰ যদি জানে ডাইৰেক্ট আপুনি খাছৰা নাম্বাৰটো তাতে টাইপ কৰি দিলে হ'ল তো ইয়াতে বুজিবলগীয়া কথাটো হৈছে যিসকলে আগৰ পৰা জানে কোনো প্ৰবলেম নাই যিসকলে নাজানে ইয়াতে ডাক নম্বৰৰ আন এটা নাম হৈছে খাছৰা নাম্বাৰ তো ইয়াতে আপুনি যদি উলিয়াব বিচাৰিছে নামৰ সহায়ত যদি উলিয়াব বিচাৰিছে যেটো লাষ্ট অপচন আছে লাষ্ট অপচনটো আপোনাক চুজ কৰিব লাগিব চুজ কৰাৰ পিছত ইয়াতে চাব এন্টাৰ পাট্টাৰ নেম ইয়াতে যাৰ নামত মাটি আছে ইয়াতে আপোনাক টাইপ কৰিব লাগিব টাইপ কৰিবৰ কাৰণে আপুনি ডাইৰেক্ট কিবোৰ্ডৰ পৰা ইয়াতে আপুনি টাইপ কৰিব নোৱাৰে ইয়াতে আপুনি যেটো কিবোৰ্ড দিয়া আছে ভাৰ্চুৱেল কিবোৰ্ড ইয়াৰ পৰা আপোনাক টাইপ কৰিব লাগিব মই ইয়াতে আপোনালোকক একটা টাইপ কৰি দেখুৱাইছো এনেকে সো তাৰ পিছত আকাৰৰ কাৰণে ইয়াতে আকাৰ দিয়া আছে ইয়াতে চাব এটা দুটা লেটাৰ টাইপ কৰাৰ লগে লগে ইয়াতে আহি যাব তাৰ পিছত ইয়াৰ পৰা আপুনি চুজ কৰিব তাৰ পিছত ইয়াতে চাব আৰু যদি আপুনি ব্যাক কৰিব লগিয়া হয় ব্যাক কৰাৰ কাৰণে ইয়াতে চাব ব্যাক স্পেস বুলি লেখা আছে ইয়াতে আপুনি ব্যাক দিব পাৰিব ইয়াতে তো নামটো টাইপ কৰাৰ পিছত ইয়াতে যেটো ক্যাপচা দেখা পাইছে আপুনি ক্যাপচাটো সেম টাইপ কৰি দিব আৰু ক্যাপচা যদি কেতিয়াবা বুজি নাপায় ইয়াতে চাব ৰিফ্ৰেছ দি আছে ৰিফ্ৰেছত ক্লিক কৰি দিলে ক্যাপচাটো চেঞ্জ হৈ যাব ইয়াতে ক্যাপচাটো আপোনাক সেম টাইপ কৰিব লাগিব ক্যাপচাটো টাইপ কৰাৰ পিছত সিম্পলি আপুনি ইয়াতে সাৰ্চত ক্লিক কৰি দিব সাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব পাট্টা নাম্বাৰ ইয়াতে 14 দেখুৱাই আছে ইয়াতে আপুনি একবাৰ টিক মাৰ্ক দিব ইয়াতে জাস্ট এনেকে টিক দিব টিক দিয়াৰ পিছত ইয়াতে চাব সি জমাবন্দী বুলি লিখা আছে সি জমাবন্দীত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব গোটেই ডিটেইলছখিনি আহি পাইছে ইয়াতে আপুনি পাট্টা নাম্বাৰটো চাব পাৰিব কাৰ নামত মাটিটো আছে চাব পাৰিব আৰু লগতে ইপিনে আপুনি চাব ইয়াতে আপুনি ডাক নাম্বাৰ হৈছে এইটো ইয়াতে নংৰ তলত যেটো লিখা থাকিব এটো হৈছে নাম্বাৰটো ইয়াতে 179 দেখুৱাই আছে তো ইয়াতে ডাক নাম্বাৰ অৰ্থাৎ খাছৰা নাম্বাৰটো হৈছে 179 আৰু লগতে কিমান মাটি আছে গোটেইখিনি আপুনি এনেদৰে চাব পাৰিব আৰু যদি আপুনি পাট্টা নাম্বাৰ হয় সাৰ্চ কৰিব বিচাৰিছে সেম প্ৰসেস আপুনি পাট্টা নাম্বাৰটো চুজ কৰিব তাৰ পিছত পাট্টা নাম্বাৰটো টাইপ কৰি আপুনি উলিয়াব পাৰিব ইয়াতে আপুনি তিনিটা প্ৰসেছত উলিয়াব পাৰিব ডাক নাম্বাৰ অৰ্থাৎ খাছৰা নাম্বাৰ পাট্টা নাম্বাৰ আৰু পাট্টাৰ নেম অৰ্থাৎ কাৰ নামত মাটি আছে এই তিনিটা প্ৰসেস ইউজ কৰি আপুনি উলিয়াব পাৰিব জমাবন্দী তো আজিৰ ভিডিওত এইখিনি আছিল কিবা যদি প্ৰবলেম পায় কমেন্ট বক্সত কমেন্ট কৰি জনাব
আৰু আমাৰ চেনেলত যদি নতুন আহিছে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ